নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব যে DME 2008টা পদৰ এক্সাম ডেট কেতিয়া হ'ব আৰু ইয়াৰ এডমিট কাৰ্ড আমি কেতিয়া পাম। তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটোত নতুনকৈ হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনডাল বজাই ৰাখিব, কাৰণ আমি নতুন নতুন আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে নটিফিকেশ্যনৰ সৈতে চাই থাকিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ যিটো নেকি DME 2008টা পদৰ এক্সামটো জুলাই মাহত হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। তাৰ কাৰণে হয়তো অফিচিয়েলি নটিচটো অহা নাই, তথাপিও জুলাই মাহত হয়তো বিদ্যালয়সমূহ বন্ধ থাকে। আপোনালোকৰ এক্সামটো জুলাই মাহতে হোৱাৰ সম্ভাৱনা আছে আৰু যদি জুলাই মাহতে DME 2008টা পদৰ এক্সামটো হয়, আপোনালোকৰ এডমিট কাৰ্ডটো এসপ্তাহ নহ'লে 10 দিনমান আগত আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিল যে আহিবলগীয়া 600 পদ ইয়াতে প্লাছ কৰা হ'ব নেকি, 2008টা পদৰ লগতে আৰু 600 পদ এড কৰা হ'ব নেকি। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ সেইটো 600 পদ ইয়াতে প্লাছ কৰা নহয়, সেই পদটো এক্সট্ৰাকৈ আহিব। তাৰ কাৰণে নতুন নতুন আপডেটবিলাক এইখন চেনেলৰ পৰা পাই থাকিব। যদিহে নতুনকৈ হৈ থাকে চেনেলটোত, এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আপোনালোকে আপডেটসমূহ এইখন চেনেলৰ পৰা জানিব পাৰিব। আৰু বন্ধুসকল, আপোনালোকৰ DME 2008টা পদৰ এক্সাম ডেটটো জুলাই মাহৰ শেষৰ সপ্তাহত হোৱাৰ সম্ভাৱনা বেছি আছে। আৰু যদিহে জুলাই মাহৰ শেষৰ সপ্তাহত এক্সাম ডেটটো হয় আপোনালোকৰ, তেনেহ'লে এসপ্তাহ নহ'লে 10 দিনমান আগত এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটোত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনডাল প্ৰেছ কৰি ৰাখিব আৰু বিভিন্ন ধৰণৰ আপডেটসমূহ এইখন চেনেলৰ পৰা জানিব পাৰিব।